যেহেতু মোৰ প্ৰতিদিনে ইউটিউব ফেমিলিটো ডাঙৰ হৈ গৈ আছে আৰু আপোনালোকৰ কমেণ্ট মানে 2-3টা ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰিছে যে তোমাৰ ঘৰ কোন জেগা আৰু কোন ঠাইত হয় মানে কোন ডিষ্ট্ৰিক্টৰ কোন ঠাইত হয় সেইবুলি আপোনালোকে মানে 2-3টা কমেণ্ট আহিছে চ' সেইকাৰণে ভাবিছোঁ যে মই পৰিচয়টো আপোনালোকক আজিলৈকে নাই দিয়া আজি ভাবিছোঁ মোৰ পৰিচয়টো ফুল পৰিচয়টো আপোনালোকক দিম বুলি আৰু মই এটা ধুনীয়া সুন্দৰ ঠাইত আছোঁ চাওক এইফালে ধুনীয়াকৈ খেতি কৰিবলৈ মানে কঠীয়া পাৰি থৈছে আৰু এইখন হৈছে খেতি পথাৰ সোঁফালে তাতো কঠীয়া পাৰি থৈছে গৰুৱে খাব বুলি মানে এনেকৈ নীলাকৈ নেট দি থৈ দিছে আৰু এইখন হৈছে আমাৰ বল খেলা ফিল্ড আৰু এইখন মোৰ চাইকেলখন আৰু মই ধুনীয়াকৈ বহি আছোঁ চ' মোৰ ঘৰত আছে মা দেউতা ভাইটি আৰু মই আৰু মোৰ গাঁওখন হৈছে চিমেণ্ট চাপৰি খেৰণি নাটগাঁও আৰু মোৰ ডিষ্ট্ৰিক্ট হৈছে ধেমাজি ডিষ্ট্ৰিক্ট এতিয়া ঘৰলৈ সোমাই আহিছোঁ এইখন হৈছে আমাৰ ঘৰখন এইফালে ভাইটিয়ে গেম খেলি আছে ভাইটি ক'ৰবালৈ গৈছিলে আৰু এই কঁঠালডাল মানে বছৰৰ প্ৰথমবাৰ এইবাৰ কঁঠাল খাম এই গছডালৰ কঁঠাল ইমান ডাল ভৰি ভৰি কঁঠাল লাগিছে চ' আজি কঁঠাল পকা কঁঠাল এটা পাৰিলোঁ মানে খাম এতিয়া আৰু এইফালে ভাইটিয়ে গেম খেলি আছে অথনিৰ পৰা এইজন হৈছে মোৰ নিজৰ খুৰা ল'ৰা আৰু মই কঁঠালটো কাটিবলৈ লৈ তেওঁক মানে ভাইটিক কচু পাত আনিবলৈ পঠালোঁ মানে কচু পাতৰ লগত কঁঠালৰ আঠা গুচাবলৈ বহুত ভাল কৃষ্ণ বেয়াই হৈ গৈছিলে ভাইটিক অলপ কেমেৰাটো ধৰ বুলি ক'লোঁ বোলো মই কঁঠালটো ফালি আপোনালোককো অকণমান দেখুৱাওঁ কিন্তু সি কেমেৰা একেবাৰে ধৰিবই নাজানে চাওকচোন কেমেৰাটো কেনেকৈ ধৰি একে জেগাতে মানে থৰ লাগি ৰখি আছে তাক ক'লোঁ কঁঠালটো অকণমান ভালকৈ দেখুৱাই দে সি কৈছে কি দূৰৰ পৰা কঁঠালটো দেখুৱাই আছেচোন বোলে মানে কেমেৰাটো একেবাৰে ধৰিব নাজানে আৰু মোবাইল নচলোৱা ল'ৰা ভাইটি এবাৰ মেট্ৰিক দিব সি 10ত পঢ়ি আছে কঁঠালটো আপোনালোকে এবাৰ খাওক বছৰৰ প্ৰথম কঁঠাল বুলি কঁঠালটো খাই সঁচাকৈ বহুত ভাল লাগিলে আৰু ইমানেই টেষ্টি হয় কঁঠালডাল পাত কঁঠাল বুলি কয় বহুতে খাবলৈ এডাল কঁঠাল আশা কৰে আৰু কঁঠালটো চাওকচোন ইমান ধুনীয়া ৰঙচুৱা ফুট আৰু বাওঁফালৰ ছাইডটো অকণমান বেয়া হৈ গ'ল বাৰু এতিয়া কচু পাতৰ সৈতে কঁঠালটো অকণমান আঠাখিনি আঁতৰাই ল'লোঁ মানে তেতিয়া কঁঠালটো খাবলৈ ভাল হ'ব আৰু খালে যাতে হাতত মানে আঠাখিনি নালাগে আপোনালোকে বাৰু কঁঠালৰ আঠা কেনেকৈ গুচাই মানে কিহৰ সহায়ত গুচাই এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আৰু মই এনেকৈ ভাইটিহঁতক ৰখাই মানে কেমেৰাটো অকণমান ধৰিবলৈ দিছিলোঁ কিন্তু কেমেৰা ধৰিব নাজানিলে সেইকাৰণে মই নিজে কেমেৰা ধৰি এতিয়া কঁঠালৰ সোৱাদ লৈ আছোঁ মানে বছৰৰ প্ৰথমটো কঁঠালৰ সোৱাদ লৈ আছোঁ কঁঠাল ঘৰতে 3-4 জোপা আছে তথাপিতো এবাৰ মানে বহুত আগতীয়াকৈ কঁঠালডাল পকিলে আৰু এতিয়া মা ভণ্টি আইতা ভাইটি আৰু 2জন ভাইটি আছে আৰু এইফালে দেউতা আছে বাৰু ছাইডত গোটেইকেইজন লগ লাগি এতিয়া কঁঠাল খাই আছোঁ ঘৰৰ গোটেই পৰিয়াল এইফালে ভাইটি আছে এইফালে মানে দেউতা আছে দেউতাই কঁঠাল খাই আছে আৰু এইফালে ছাগলীকেইটাও মানে গোন্ধত মানে যিহে গোন্ধ মলমলাইছে ছাগলীও মানে থাকিব পৰা নাই আৰু ছাগলীকেইটাও অকণমান আমনি কৰিছে খোৱাত চ' আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আপোনালোকে ইমান সোনকালে 350 ছাবস্ক্ৰাইব সম্পূৰ্ণ কৰি দিলে আৰু 400 হ'বলৈ গৈ আছে আপোনালোকে আৰু অকণমান মৰম সহায় কৰক আৰু যাতে সোনকালে 1K হয় আৰু তেতিয়া মই ভাল মানে ৰাইডৰ আৰু ভাল ঠাইত গৈ আপোনালোকক ভিডিঅ' বনাই দেখুৱাবলৈ পাৰোঁ চ' যেতিয়া 1K হ'ব ধুনীয়াকৈ এটা মিট আপ কৰিম আৰু ধুনীয়া ঠাইসমূহ বাহিৰলৈ মানে যাবলৈ চেষ্টা কৰিম ৰাইডত